থাকে মাৰিয়ে থাকে গাড়ী ঘূৰাই ঘূৰাই মানুহ মাৰে নতুন গাঁৱত আমি গোট খাইছো আমাৰ ডিলাৰৰ কাৰণে আজি 3 মাহ হৈ গ'ল আমি ৰেচন চাউলটো পোৱা নাই আচ্ছা মুজাফৰ আলী যি মানে ডিলাৰ বনাইছে জিএম বা ইএমএ আৰু আমি ৰাইজে গোট খাইছো এইটো কাৰণে যে আমি মুজাফৰ আলীক মানে ডিলাৰটো নাচাওঁ তাৰ ব্যৱহাৰটো ভাল নহয় কুচৰিত্ৰ ব্যৱহাৰ কেনেকৈ সিলেকশন হলে তো কেনেকৈ সিলেকশন হ'ল তাৰ বেলেগ মানুহে কি জায়গাটোৰ নাম মই পাহৰি গ'লো এই সিহঁতে মানে ডুপ্লিকেট চিকিৎসা লৈ ডুপ্লিকেট চিকিৎসা লৈ পেলাই ইয়াতে মানে জিএম এটাকে দিছে জিএমে সেই বস্তু ফ্ৰড কৰিছে কিন্তু এইটোতো আমি মানি লোৱা নাই 1 নম্বৰ ভোটীয়া কৰিছে কোনো মানে চিলেকশ্যনে হোৱা নাই আমি সিহঁতক মানে দিলে বুলি আমি নামানো গতিকে এতিয়া আমি তাক নাচাওঁ কি বিচাৰে এতিয়া কি বিচাৰে আমি সেই ডিলাৰটো নাচাওঁ বেলেগ ধৰণে ডিলাৰ আমি বনাম কিন্তু এতিয়া আমাৰ চাউলটো আগতে জীৱন দি আছিলে সেই জীৱনে তাতে চাউলটো দিয়ক সিহঁতে খাই পেলাই আমি নতুন ডিলাৰটো চিলেকশ্যন কৰিম এইটো আমাৰ মানে কামনা কিন্তু তাৰ পৰা আমি ডকাইতৰ হাতৰ পৰা আমি চাউল নাখাওঁ 3 মাহ পৰা চাউল পোৱা নাই কিন্তু আমাৰ ইমান ইলেকশ্যনৰ কাৰণে আমি কিমান কাগজ দাখিল কৰিলোঁ জিএমএ তাত ইএমএ তাত ইডিএছে তাত তাৰপিছত কোকৰাঝাৰত মানে কাগজ দিছোঁ এই কাগজবিলাক আমাৰ ৰাইজৰ কাৰণে আমাক কোনো হেল্প কৰা নাই কিন্তু আমি জানো ভোট নিবৰ কাৰণে হাতে পায়ে ধৰি সিহঁতে মানে ভোট লয় আৰু আমাৰ ৰাইজৰ কাৰণে মানে একো নকয় কিন্তু এইটো কাৰণে ৰাইজে আমি গোট খাই মানে হেৰি কৰিছোঁ আমি মৰি যাম ৰাস্তা ঘাটে মৰি যাওঁ তথাপিও মুজাফৰ আলীৰ ওপৰত আমি চাউল কেতিয়াও নাখাওঁ ইডিএছ তাত গৈছোঁ কোকৰাঝাৰ কি দিছে কিন্তু আমাৰ কাৰ্যকাৰী হোৱা নাই একো হোৱা নাই সেইকাৰণে আমি ইমান ধনৰ লেনদেন হৈছে বুলি ভাবে নেকি হয় আৰু ধনৰ লেনদেন হৈছে মানে মুজাফৰ আলীৰ দেউতা সেইটোৰ নাম কি সাবুদ্দিনে ডিক্লেয়াৰ কৰিছে 5ৰ পৰা 6 লাখ টকা মই সবকে যি খুৱাইছোঁ পাৰ্টীয়ে কৈছক জিএমক ইএমক চিআৰপিক সবক 7 লাখ টকা পইচা দি খৰচা কৰিছোঁ মই দিয়াটো লাগিব এইটো কিন্তু আমি পাব্লিকে নাজানো টাকা পইচা খাই পেলাই আমাৰ মাথাটো বিক্ৰী কৰি পেলাই জিএমে কি কৰিলে সিহঁতে মানে লাইচেন্সটো মুজাফৰ আলীক দি দিলে কিন্তু কেতিয়া আমি মানি নলওঁ নাম্বাৰ 1 ভদেগুৰি হয় ইয়াতে মানে মই চাই আছো মানে যোৱা 1.5 বছৰ 2 বছৰ মান ধৰি ইয়াতে মানে ডিলাৰৰ সমস্যা হৈ আছে তো গতিকে মানে এইখন মই ৰাইজৰ পৰা শুনিবলৈ পালো এতিয়া মই ৰাইজৰ লগতে আছো তো গতিকে মানে ৰাইজে কৈ আছে যে মানে বহুতো জাগাত মানে গোসাইগাঁও সিভিল এসডিও আৰু কি কোকৰাঝাৰত মানে ডিসি বাইদেউৰ ওচৰত বহুতে মানে কি কমপ্লেইন জনোৱা হৈছে তাৰোপৰি ইএমৰ ওচৰতো মানে আমাৰ ফুড সিভিল সাপ্লাই মিনিষ্টাৰ উকিল মুছাহাৰী ডাঙৰীয়াৰ ওচৰতো কমপ্লেইন জনোৱা হৈছে কিন্তু আজিলৈকে মানে ৰাইজে কোৱাল মতে মানে এতিয়ালৈকে কোনো ধৰণৰ একশন হোৱা নাই আৰু মানে বেআইনীভাৱে যিটো মুজাফৰ আলী নামৰ কি লৰাটো তাক মানে ডিলাৰটো দিয়া হৈছে ইয়াতে ধনৰ কথা উল্লেখ কৰিছে যেহেতু ৰাইজেও কৈছে এইটো মানে কি মই ইমান লেখে গম নাপাওঁ গতিকে মানে মই মোৰ ইয়াতে কাগজবিলাক দি দিছে কি ইয়াতে আছে আপোনালোকে গম পায় কি কোকৰাঝাৰত কি দিয়া হৈছে কি এইটো ডিসিক দিয়া হৈছে তাৰপিছত মানে সিভিলক দিয়া হৈছে টোটেল প্ৰমাণবিলাক মোক দিছে আৰু কি তো গতিকে মই এইটো কি অনুৰোধ কৰিম যদি ইএমএ মানে যদি এইখিনি কথা কি গাফিলাতি কৰিছে এইটো মই ইএম কি ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰিম যাতে এইখিনি বস্তু চালি জাৰি চাই ৰাইজৰ দুখ দৰ্শক কি বুজি পাই কিনে এইটো অতি সোনকালে এইটো 2 একৰ ভিতৰত ইমাৰ্জেঞ্চি এইটো ঠিক কৰি দিব লাগে তো মই এইটোই অনুৰোধ জনাম তো থ্যাংক ইউ এইখিনি কৈ এর জন্য রেশন এখন না পাওয়া হয়ে আছে আর পাওয়া নাই কি নাম আপনার 3 মাস গাঁওখনৰ নাম কি এইটো হয় 1 নম্বৰ বদিয়াগুৰি আচ্ছা এটা এই চাউল আগত পাইছিল হ্যাঁ আগত জীবনের লগে চাউল পাইছিল জীবনের পরে চাউলে পাই না কিমান দিন হল চাউল নকো 3 মাস হইছে নাকি 3 মাস আচ্ছা কি বিচাৰে আপোনালোকে আমাক ডলার লাগে নতুন ডিলার আগত এই ডিলারটো দিছে তো ভাল নহয় নেকি না
কেনেকৈ পালে তেওঁ ডিলাৰটো ৰাইজৰ অনুমতি লৈছিল তেওঁ না নাই এই জন্য নাই রাইজের একটা সুন্মুখ নেওয়া হয় না টকা পয়সার লেনদেন হয়েছে না টাকা পয়সা